নমস্কাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল বিকাশৰ জন্মজুমদাৰ। আজি মই আহি আছোঁ শংকৰদেৱৰ জন্মস্থান পাটেকীবৰী সত্ৰলৈ। বহুতে নাজানে যে শংকৰদেৱৰ জন্ম পাটেকীবৰীত হৈছিলে বুলি। আজি তালৈ আহি আছোঁ, আপোনালোকক কিছু চেষ্টা কৰিম। বলকচোন। ইয়াৰ ৰাস্তাটো বহুত বেয়া হ'লেও কিন্তু মোৰ লগত ভাগিন হৰ্ষিত আছে। খুব ধুনীয়া এটা পৰিৱেশৰ মাজেৰে ৰাস্তাটো আহিছে। আপোনাৰ আছে মইৰাবাৰীত আছে, মইৰাবাৰীৰ ওচৰতে আৰু পাটেকীবৰী সত্ৰ। মৰাপাটৰ খেতি দলঙত মেলি থৈ দিছে। মৰাপাট জেগাবিলাক বহুত ধুনীয়া। ইয়াৰ ছাইডৰ জেগাবিলাক পৰিৱেশটো সুন্দৰ পৰিৱেশ, একদম নেচাৰেল এটা জেগা আৰু। আহি পালোহি এইখন মেইন গেটখন, যোনফালে ৰাস্তাটো সোমাই গৈছে পাটেকীবৰী সত্ৰলৈ। ইয়াৰ পৰা ধৰক বেছি নহয়, 500 মিটাৰ যাব লাগিব আৰু। ৰাস্তাটো খুব ভাল নহয় যদিও কিন্তু পৰিৱেশবিলাক খুব ধুনীয়া। এই সোমালোহি সত্ৰৰ দুৱাৰ সোমালোহি। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত সত্ৰখন অৱস্থিত। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। খুব ধুনীয়া এটা নেচাৰেল পৰিৱেশটো। এয়া লিখা আছে ইয়াতে বৰ্ড, শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবৰী থান সত্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। আপুনি এইটো মূল নামঘৰটো, তাতে চাৰিওফালটো মই অলপ দেখাই দিছোঁ। ইয়াত বহুত দূৰ দূৰৰ মানুহ আহে ইয়ালৈ। এইটো নামঘৰৰ সোমাই যোৱা ৰাস্তাটো। এইটো মোৰ ভাগিন হৰ্ষিত। এইফালে বহুত আপুনি যদি ইয়াত আপোনালোকে ইয়াত যদি আহে, আপোনালোকে বস্তু নিজে খাবও পাৰিব ইয়াত আহি বনাই কৰি। এইটো হৈছে প্ৰাচীন পাটনাত, ইয়াতে শংকৰদেৱে ব্যৱহাৰ কৰিছিলে। ইয়াতে এইটো পাটনাত চাওক, এইটো কুঁৱাৰ পৰাই শংকৰদেৱে পানীৰ ব্যৱস্থা কৰিছিল খুব সম্ভৱ, জানামতে তেনেকেই কয় মানুহে। চাওকচোন, ইয়াতে মানুহে অৰিহণা দিয়ে। মূল নামঘৰটো চবফালে পৰিৱেশ দেখা। আপোনালোকে ইয়াত যদি ধৰক খোৱা বোৱাকেও আহিব পাৰে। ধৰক ইয়াত মানে মাছ মাংস নিদিয়ে, কিন্তু সোমাব নিদিয়ে ইয়াত। আপোনালোকে নিৰামিষকৈ ধুনীয়াকৈ পৰিয়ালৰ লগত আহি পেলাই সুন্দৰকৈ এসাঁজ খাই যাব পাৰিব। চাৰিওফালটো অলপ দেখাই দিছোঁ। এইফালে পুৰা সুন্দৰ পৰিৱেশ, লগতে পুখুৰী এটাও আছে। এইফালে হৈছে আপোনাৰ আপুনি কোনোবা যদি ধৰক দূৰৰ পৰা মানুহ আহে, ইয়াতে থকাৰ ব্যৱস্থাও আছে। থাকিব পাৰিব ইয়াতে। এই সত্ৰৰ চৌহদত মাছ মাংস খোৱা নিষেধ, ইয়াত খাব নোৱাৰে মাছ মাংস। এইফালে আপোনাৰ দূৰ দূৰণিৰ পৰা যদি আপুনি আহে, আপুনি ইয়াত থকাৰ ব্যৱস্থা আছে। এইফালে সত্ৰাধিকাৰৰ ৰুম আছে, গছ গছনি, সুন্দৰ পৰিৱেশ। এইফালে আপোনালোকে এইফালে যি দেখিছে, ইয়াতে আপোনালোকে নিজে বস্তু আনি বনাই খাব পাৰিব। ইয়াতে বনাই খোৱাৰ ব্যৱস্থা আছে সুন্দৰকৈ। এয়া হৈছে আপোনাৰ আৰাম কক্ষ। যদি আপুনি আৰাম কৰিব বিচাৰে, এনেকৈ ৰুমতে আৰাম কৰিব পাৰিব।
অলপ নামঘৰৰ ভিতৰলৈ যাওঁ। নামঘৰত নাম আৰম্ভ হ'ব এতিয়া। অলপ তাৰ পৰিৱেশটো দেখাম আপোনালোকক। সোমাই যাওঁ বোলো। কি সুন্দৰ সুন্দৰ শিল্পকৰ্ম দেখিলে ভাল লাগি যায়। এতিয়া চাকি জ্বলাব পাৰিব আপোনালোকে। এইফালে ৱালত এয়া আগৰ প্ৰাচীন বস্তুবিলাক খোদিত কৰা আছে, ৱালত আঁকি থোৱা আছে। বহুত দূৰৰ পৰা মানুহ আহে। এতিয়া ধৰক এনেইতো মইতো আগতে আৰু আহিছোঁ আৰু এবাৰ, এতিয়া বহুত মানুহ হয়। কিন্তু ধৰক এতিয়া লকডাউন যিহেতু কৰোণাৰ এটা ভয়াৱহ পৰিস্থিতি চলি আছে আমাৰ অসমত, সেইকাৰণে ইমান মানুহ নহয়। হয় মানে ধৰক বহুত মানুহ হয়, কিন্তু ধৰক অলপ সীমিতকৈ মানুহ হয়। এতিয়া নাম আৰম্ভ হ'ব এতিয়া। চাওক, খুব এটা সুন্দৰ পৰিৱেশ। আপোনাৰ নামৰ অলপ আভাস দিওঁ। প্ৰসাদ দি আছে এতিয়া। প্ৰসাদ খাম অলপ পিছতে। প্ৰসাদটো দি লওক। মানুহে ভালকৈ ডিষ্টেঞ্চ মেইনটেইন কৰি নামঘৰৰ ভিতৰত আছে, এনে বহুত ভাল লাগিছে। এনেকুৱা মহামাৰীৰ দিনতো নামঘৰত আহিব পাই মানে নিজৰে বহুত ভাগ্য যেন লাগিছে আৰু। প্ৰসাদৰ পাত দি আছে। পাবহি এতিয়া মোৰ ওচৰত। দেখাই আছোঁ ৰ'ব পাতখন। দিলে মোক দিলে তিয়ঁহ, কল, আপেল, নাচপতি। খুব সুন্দৰ প্ৰসাদৰ পাত এখন দেই। ৰ'ব প্ৰসাদটো খাই লওঁ, তাৰপিছত আৰু বাকীখিনি দেখুৱাই আছোঁ। তাত নামঘৰ চাৰিওফালটো দেখাইছোঁ। খুব এটা নেচাৰেল জেগাত আছে নামঘৰটো, মানে আহিলে খুব ভাল লাগিব। চাওকচোন পৰিৱেশটো। নামঘৰৰ বেক চাইডটো, মণিকোটৰ বেক চাইডটো নামঘৰ। এই গছজোপা বহুত পুৰণা গছ বুলি আমাক জানিব দিছে। মানে বহুত যুগৰ পুৰণা, মানে বহুত যুগৰ পৰাই আছে গছডাল। নামঘৰৰ মাজতে আছে। নামঘৰৰ বেক চাইডে এনেকৈ নামঘৰৰ মাজেদিয়ে মানে বনাই দিছে আৰু। ফ্ৰণ্ট চাইডটো এইফালে অলপ ফ্ৰণ্ট ভিউটো দেখাই লৈছোঁ। আজি হৰ্ষিত কেমেৰাত ওলাম বুলি ওলাইছে আৰু য'ত ত'ত ৰখি আছে মাজত গৈ পেলাই। আপুনি যদি ধৰক বনাব কৰিব এলাহ কৰে, আপুনি পেকিং কৰি বস্তু লৈ আহি ইয়াতো খাব পাৰে। দেখিছে ছাইডত মানুহে খাই আছিলে, সেয়া পেকিং লৈ আহিছে। খালি মাছ মাংস খাব নোৱাৰিব আৰু নিৰামিষ খাব পাৰিব। ইয়াতে সেয়া দেখিছে খাই আছে মানুহে। খুব নেচাৰেল, জেগাখিনি বহুত নেচাৰেল হয়। এদিন আহক ইয়াত সকলো। ইয়াতে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। এবাৰ চাই যাওকহি, খুব ভাল পাব। থেংক ইউ।